Hi guys, welcome to my YouTube channel. আজি ফাটাফাটি ব্লগ হ'ব গুৱাহাটীৰ পৰা বেংগলোৰলৈ চাওক। আজি চাব পাৰিব একদম অটোৰ পৰা লৈ কিনে একদম ট্ৰেইনৰ পৰা একদম বাছৰ পৰা একদম বেংগলোৰলৈকে লাষ্ট জাৰ্নি ব্লগ লেটস গো ষ্টাৰ্ট। দিন আগত আহিছোঁ পল্টনপুৰ ষ্টেচনত কিন্তু এতিয়া কিন্তু বহুত ভাল লাগিছে দেই মোৰ। চাওকচোন কিমান ধুনীয়া লাগে ইয়াৰ ষ্টেচনটো এতিয়া বৰ্তমান। সোমাই কিনে টিকেট চেক কাটি লওঁ তাৰপিছত ষ্টেচনৰ ভিতৰত এইবিলাক চাওক কি বিহুৱা দল বনাই ৰাখি অলৰেডি টিকেট হৈ গ'ল। চাওক না গুৱাহাটী ষ্টেচনতো আজিকালি বহুত ধুনীয়া ধুনীয়া লিফ্ট চিফ্ট চব একদম ফেচিলিটি বহুত বেংগলোৰতকৈ বহুত ভাল লাগে গুৱাহাটী ষ্টেচনটো। আজি আমাৰ ট্ৰেইনত ফাৰ্ষ্ট নাইট হয়। এতিয়া মানে আমি শুব ওলাইছোঁতো মানে পুৰা ৰেডি। এতিয়া যাম, কালি উঠিম, কালি দিনটো থাকিম, ৰাতি থাকিম, নেক্সট দিনা যাই কিনে আমি বেংগলোৰ পাম। তো বলক মই কওঁ আপোনালোকে শুই যাওক, শুনে ৰ'ব ভিডিঅ'টো চাই থাকিব আপোনালোকে। তো বাই বাই, গুড নাইট। Hey guys, বৰ্তমান আমি আহিলে উৰিষ্যা পালোঁ ৰাতি। নেক্সট পোৱা ৰাতি গুড মৰ্ণিং ফ্ৰেণ্ডছ। চাওক উৰিষ্যাৰ যিটো ব্ৰিজটো ন, এইটো নদীটো আমাৰ অসমৰ ব্ৰহ্মপুত্ৰতকৈ ডাঙৰ। ইয়াত বহুত ভাল লাগে, চবেই আহিলে ইয়াত ভিডিঅ' চিডিঅ' কৰে, লগতে মই কৰি আছোঁ জাষ্ট আপোনালোকক দেখাবৰ কাৰণে। কিন্তু মোবাইলটো বাহিৰত ওলাই দিলে মোবাইলটো পৰি যাব পাৰে, সেইটো ৰিক্সৰ কাৰণে মোবাইলটো ওলাই দিয়া নাই। মই মোবাইলত ভিডিঅ' বনাই আছোঁ, তো বলক চাই থাকক, ভিডিঅ' চাই থাকক। এনেকুৱা কৰি আমি যাই গৈ আছোঁ একদম গৈ আছোঁ 2-3 দিন হ'ল গৈ আছোঁ। এতিয়া আমি যাই থাকিম, যাই বেংগলোৰ পাম। চাই থাকক গুৱাহাটী ব্ৰহ্মপুত্ৰ ব্ৰিজ উৰিষ্যাত। এনেকুৱাকৈ মই ট্ৰেইনত বহি কিনে ভিডিঅ' বনাই আছিলোঁ আৰু উল্টা পাল্টা কিবা কিবি বকি আছিলোঁ, কিন্তু ট্ৰেইনত বহুত হাল্লা আৰু মোৰ তাত ভাল মাইক নাই, সেইটো কাৰণে ভিডিঅ' কথাবিলাক উঠা নাই। সেইটো কাৰণে মই এনেকৈ এক্সট্ৰা কৰি কৈ আছোঁ। চাওকচোন কেনেকুৱা হৈছে হাল্লা চিল্লাবিলাক। আৰু আপোনালোকে বেয়া নাপাব, কাৰণ মোৰ তাত ভাল মাইক নাই, ভিডিঅ' কোৱালিটিবিলাক ভাল দিব পৰা নাই, মাইকৰ ভইচটো ভাল দিব পৰা নাই, কাৰণ মোৰ তাত এনেকুৱা ফেচিলিটি নাই। আশা কৰিছোঁ আগৰ যিকেইটা ভিডিঅ' বনাম সেইকেইটা ভিডিঅ'ত আপোনালোকক ফুল ক্লিয়াৰ হিচাপে ভালকৈ এডিটিং কৰি কিনে হ'লেও অলপমান ভাল আপোনালোকে চাবৰ কাৰণে বহুতজন ভাল হয়। এনেকুৱা ধৰণৰ ভিডিঅ' বনাম মই বেংগলোৰত। এতিয়া অলৰেডি বহুত ভিডিঅ' বনাম। এই চাওক এইটো উৰিষ্যাৰ বাহিৰৰ প্ৰাকৃতিকটো কেনেকুৱা চাওক। আমাৰ অসমৰ যেন লাগে অলপ, কিন্তু মাটিটো ইয়াৰ অলপ বেলেগ। আসাম, কলকাতা, বিহাৰ, উৰিষ্যা চববিলাক পাৰ হৈ কিনে বৰ্তমান আহি পালোঁ আপোনাৰ যাই কিনে ধৰক অন্ধ্ৰপ্ৰদেশ। ইয়াৰ পৰা বিশাখাপট্টনম ইঞ্জিনটো চেঞ্জ হৈ কিনে এতিয়া চেন্নাইলৈ ৰাওনা হৈছে। চেন্নাইৰ পৰা যাই কিনে বেংগলোৰ পাম, বেংগলোৰৰ পৰা ৰুমত যাম। আৰু এনেকৈ এটা শ্বট লৈছিলোঁ। চাওকচোন ট্ৰেইনখন কিমান দীঘল, আৰু মোৰো অলপ ভোক লাগি আছে, গাটো অলপ বেয়া লাগি আছে, মোৰো অলপমান টেনশ্যন হৈ আছে। তো মানে এইবিলাক মই তাৰমানে এইবিলাক বনাব পৰা নাই। এটা ভিডিঅ' কলকাতাৰ পৰা অলপমান ওজনৰ কাৰণে বনাব নাই, তো বেয়া নাপাব। আৰু ভিডিঅ' আৰু সেনেকৈ চাওক। ফ্ৰেণ্ডছ আজি
আবার আমি ধরো নেক্সট লাস্ট ডে আর 11টা বাজে আমি এতিয়া ৰাতিপুৱা উঠিব তেতিয়া চাহ তাহ খাম অলপ বহি আছোঁ ইয়াত চাহ এনে চাহ খাম এতিয়া আৰু অলপ এতিয়া মানে পুৰা চাউথত ঘুমাই কিনে আমি চেন্নাই পাৰ হ'লোঁ এতিয়া বেংগলোৰ পাম অলপ পিছত বেংগলোৰ পাম আপোনালোকে চাম অলপ বাহিৰৰ দৃশ্যটো বাহিৰৰ সেয়ে চাওক চাউথত কিন্তু এটা বস্তু বাকী যিয়ে নহওক কেইটামান বস্তু বেছি নাৰিকল গছ কলগছ আৰু এই কি বুলি কয় এইটো টপনে কি বুলি কয় এইটো গছটো বেছি চাওক না কিমান নাৰিকল গছ ইয়াত নাৰিকলৰ দামটো বেছি বিক্ৰী হয় আৰু ভাল লাগে বহুত চাই থাকক বাপৰে নাৰিকল গছ ইমান আমাৰ অসমত খালি তামোলৰ বাগান ইয়াত কিন্তু তামোলৰ বাগান বহুত কম অকল নাৰিকল চাওক নাৰিকল মই যদি যাই কিনে খাব পাৰিলোঁ হয় না বহুত ভাল লাগিলে নাই খাম আগত যাই কিনে কৰকচোন চাই থাকক চাউথৰ বাহিৰৰ দৃশ্য এইবিলাকতে শ্বুটিং হয় নেকি কেতিয়াও মাজে মাজে আপোনালোকে যদি কিবা জানে ইয়াৰ বিষয়ে মোক কমেণ্ট কৰি জনাব মই ইমান নাজানো কিন্তু ট্ৰেইনৰ বাহিৰৰ পৰা অলপ ভিডিঅ' বনাব চেষ্টা কৰি আছোঁ কিন্তু ভয় লাগে না যদি মোবাইলটো যদি পৰি যায় যদি তো একো নাই চাওক এইবিলাকে চাইডে দৌৰি কিনে চিনেমা শ্বুটিং হয় কেতিয়াবা মাজে মাজে এইবিলাক ট্ৰেইলাৰ একেলগে ৰাস্তাত আহি বৰ্তমান আমি আহি পালোঁ কাঠপাটি ৰেলৱে ষ্টেচন আমাৰ অসমৰ পৰা যে কিছুমান মানুহবিলাক আহে বা বেলেগ জেগাৰ পৰা আহে বেমাৰৰ কাৰণে মানুহবিলাক ভেলুৰ আহে যে ভেলুৰ আহিলে এইটো ষ্টেচনত নামিব লাগে এইটো ষ্টেচনৰ পৰা 10 টকা বাছত ভাড়া লৈ মই গৈছিলোঁ আগতে কিন্তু তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ আৰু ইউটিউব চেনেলটো মই ক্ৰিয়েট কৰা নাছিলোঁ কিন্তু বৰ্তমান মই আহিছোঁ যদি ইয়াত আপোনালোকক ভেলুৰ আৰু কি জেগা আছে সব জেগাত ইয়াৰ বিষয়ে ইনফৰমেশ্যন দিবৰ কাৰণে চেষ্টা কৰিম বৰ্তমান মই বেংগলোৰত যাম কিন্তু ইয়াত নানামো তথাপিতো আপোনালোকক দেখাই দিছোঁ আপোনালোকে কেতিয়াবা আহিলে অলপমান হেৰি হ'ব হেল্প হ'ব চাগে ইয়াত নামিব ইয়াত নামি কিনে ইয়াৰ পৰা বাছত উঠি কিনে ভেলুৰ CMC লৈকে গ'লে 10 টকা ভাড়া ল'ব মই ট্ৰেইনৰ পৰা বৰ্তমান এইটো ভিডিঅ' দিলোঁ এয়াই হ'ল চাউথৰ পৰিৱেশটো অলপ ভাল লাগে চাউথৰ খেতি নাৰিকল গছ এভৰিথিং ইজ অল এইটো তামোল গছ নেকি নহয় নাৰিকল গছ এইটো তাৰমানে মই তাৰমানে কনফিউজ হৈ গৈছোঁ মোৰ মানে বহুত ভাল লাগিছে ইয়াত আহি কিনে মই যাই আছোঁ বৰ্তমান আপোনালোকে যদি আহে চাব পাৰিব ট্ৰেইনত আহিছোঁ মই সেইটো কাৰণে ভিডিঅ' বনাবৰ কাৰণে আহি এয়া খালোঁ ফাৰ্ষ্ট টাইম চাউথৰ খানা চাউথৰ ধোচা আৰু বন্দা আৰু নাৰিকলৰ তৰকাৰীৰ লগত খাই এই চাওকচোন এই পাহাৰটো কিমান ধুনীয়া লাগিছে কিন্তু কিমান ক্লিয়াৰ পোৱা নাই কাৰণ মোবাইলত ইমান জুম নহয় অনলি 4x জুম হয় ঠিকে আছে চাওক শিলবিলাক দেখোন কেনেকৈ দেখোন টুকুৰা টুকুৰি হৈ আছে দেখোন শিলবিলাক যে এনেকুৱা লাগি যে অলপমান ধোঁৱা দিলে বা অলপমান ভূমিকম্প আহিলে চব কৰি যাব কিন্তু ইয়াত বহুত দিনৰ পৰা আছে কিন্তু এতিয়ালৈকে কোনদিন শিলবিলাক কৰা নাই আৰু এইটো ওপৰত চাই আছে না একদম হেৰিটো চাওক তলত মানুহৰ ঘৰ আছে কিন্তু মই হ'লে কিন্তু বহুত ভয় লাগিব দেই শিলবিলাক যদি বাগৰি পৰে এটা শিল বাগৰি পৰিলেতো পুৰা খতম এতিয়া আমাৰ বেংগলোৰ আহি পালোঁ বৰ্তমান আমি ধৰক এতিয়া নামিম দুজনে কাপোৰ এতিয়া আমি আছোঁ S13ত আমাৰ মানুহ আছে ইহঁতৰ লগত আমি ইয়াৰ পৰা তালৈকে যাম তাৰ পৰা যাই কিনে আমি 11টা এতিয়া 10টা বাজি নাই 11:30 আমি নামিম বেংগলোৰত এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ বেগ চেগ ৰেডি
ready? You ready? আমি সবাই রেডি এতিয়া আমি গৈ আছো গাইস এতিয়া বৰ্তমান বেংগলোৰ কণ্ট্ৰলমেণ্ট আহি পাইছোঁ আৰু অলপ পাছত আমি মেজেষ্টিক পাম মেজেষ্টিক পালে আমি নামি যাম তাতে যেতিয়া আমাৰ ট্ৰেইনৰ পিছফালে এইটো অলপ পাছত আমি কণ্ট্ৰলমেণ্ট নামিম ঠিক আছে ট্ৰেইনত যাব এতিয়া কণ্ট্ৰলমেণ্ট মেজেষ্টিকলৈকে এতিয়া আমি অলৰেডি ফাইনেলি বেংগলোৰ পাই গ'লো এতিয়া আমি পাই গ'লো বেংগলোৰ এতিয়া ইয়াৰ পৰা বাছত যাব লাগিব বাছৰ পৰা আমি বাইকত তাৰপিছত ৰুমত যাম চাই থাকক আমাৰ বেংগলোৰৰ জাৰ্ণিটো কেনেকুৱা হ'ল জগদীশ বলক আগত আৰু কি হৈ চাম বৰ্তমান বেংগলোৰত আহিলোঁ আহি কিনে বাছ বিচাৰি কিনে বাছ ওলাই কিনে বাছৰ ভিতৰত বহোতে মানে এনেকুৱা গৰম লাগি গ'ল চাইছে নাই ঘাম কেনেকুৱা বৈ আছে গাৰ পৰা এতিয়া আমি অলৰেডি বাছত বহি আছোঁ এই চশমাটো দেখাই দে একবাৰ কেনেকা গৰম কেনেকা বহুত গৰম ন আসামতকৈ বহুত গৰম চাওক বেংগলোৰ বাছ ষ্টেণ্ড গোটেইখিনি দেখাব নোৱাৰিলোঁ গৰম বেছি আৰু মোৰ অলপমান প্ৰব্লেম হৈ গৈছেতো তাৰমানে দৌৰি দৌৰি কিনে বাছবিলাক অলপ মেকআপ কৰিলোঁ তাৰমানে বাছৰ নম্বৰটো মই পাহৰি গৈছিলোঁ তো ল'ৰাটো এইটো 360 নম্বৰ বাছ হয় তাৰমানে এচিত যোৱা নাই নন এচিত গৈ আছোঁ আমি তো চাই থাকক ৰুমৰলৈকে বলক বলক বৰ্তমান বাছত বহিলোঁ বাছত টিকেটো ল'লে টিকেট চাওক টিকেট ল'লোঁ টিকেটটো কিন্তু দুটামানৰ টিকেট 54 ল'লে 27 টকাকৈ টিকেট ল'লে 27 টকা ইয়াত 27 টকা দিব লাগিব আমাৰ অসমত হ'লে 27 টকা নহয় 30 টকা লাগিব মেক্সিমাম ইয়াৰ পৰা 50 কিলোমিটাৰ অসমত হ'লে এইটো টিকেটৰ দাম লয় মেক্সিমাম 50-60 টকা কিন্তু ইয়াত 27 টকা মুঠে বলক টিকেট থৈ দিওঁ আৰু এটা কথা আপোনালোকে বেংগলোৰ যদি আহে তেতিয়াহ'লে টিকেট ল'ব কিন্তু ট্ৰেইনত উঠি কিনে বাছত উঠি কিনে টিকেট ল'ব কাৰণ টিকেট নল'লে আপোনালোকক ফাইন দিব লাগিব কাৰণ ইয়াত যেনেকৈ ট্ৰেইনত যেনেকৈ টিটি উঠে ইয়াত মাজে মাজে টিটি উঠি কিনে টিকেটটো চেক কৰে যদি টিকেট নাই তেতিয়াহ'লে আপোনাৰ লগে লগে 5,000 টকা ফাইন দিব লাগিব আৰু 3 দিনৰ কাৰণে হেৰি আছে নেকি লগত থ'ব নেকি এইটো নাজানো মই ভালদৰে কিন্তু ফাইনটো দিব লাগিব সেইকাৰণে আমি উঠি কিনে টিকেটটো লৈ ল'ব আগতে ইয়াত যিকোনো জেগাত আপুনি ট্ৰেইনত উঠি বাছত উঠিব আগতে টিকেটটো লৈ ল'ব সিহঁতে আপোনাৰ টিকেট যাচি নিদিয়ে কিন্তু আপুনি নিজে ল'ব লাগিব সেইটো কাৰণে সেইটো আকৌ আপোনাক জানি থোৱাটো বেছি ভাল কাৰণ আপোনালোকে জানে তথাপি মই ক'লোঁ আৰু তবে না হ'ব গৰম বহুত গৰম লাগিছেতো এতিয়া তাৰমানে আৰু ভিডিঅ' আৰু স্কিপ কৰিব লাগিব সবাই বলক বেংগলোৰৰ চিটিটো এনেকুৱাই হয় গাড়ীৰ বহুত কিন্তু জাম ইয়াত কিন্তু তথাপিও ট্ৰাফিক প্ৰব্লেম নহয় ছিগনেল কাৰেক্ট আৰু আমি এনেকৈ গৈ তোমাৰ পাছত আহি পালে অলপ পাছত মাৰিম ব্লগ আপোনালোকে মোৰ লগত গৈ থাকক এই আছে নেকি গাড়ী জানি কৰি মাছকা আছে নেকি পেচেঞ্জাৰ নাই ইয়াত এনেকৈ মাতিব নালাগে আৰু ইয়াতে নামাতে উঠিব নুঠিলে নাই ইয়াত চিষ্টেমটো অলপ বেলেগ ইয়াত নক'ব উঠিলে নুঠিলে নাই অটোবিলাক ক'ব থিয় হ'ব তাৰপাছত যোনে উঠিব নুঠিলে নাই উঠিলে হৈ বাৰু এইটো যে দেখিছে এইটো মাটিৰ তলতে ৰাস্তা তাৰমানে ৰোড ক্ৰচিঙত মানুহবোৰ প্ৰব্লেম নহয় এইটো কাৰণে আপুনি এইটো চাইডত এইটো সোমাই কিনে এইটো ৰাস্তা ওলাব পাৰিব ট্ৰাফিক জামৰ পৰা ট্ৰাফিকৰ পৰা খোজকাঢ়ি গ'লে কোনো হয় নাই আৰু বলক
কিবা কৈ আহি ৰুম পালোঁ এতিয়া চাবিটো খোলো ভিতৰত আহোঁ আৰু আহি এতিয়া একদম পুৰা ৰুমত পালোঁ এতিয়া ৰুমত আৰাম বিন্দাছ অলপ আৰাম কৰিম গা পা ধুই ভাত চাত খাই কিনে আৰু ইয়াত আহি কিনে আৰু এটা লগ পালোঁ এইটো ই শুই আছে তো আজিলৈকেতো একদম আপোনালোকক গুৱাহাটীৰ পৰা বেংগলোৰলৈকে জাৰ্ণিটো কেনেকুৱা আছিল চব ভিডিঅ'বিলাক দেখালোঁ কিন্তু ধৰক এতিয়া ভিডিঅ'টো আৰু শেষ কৰিছোঁ যদি মোৰ চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব তো গাইছ আজিলৈকে এইখিনিয়ে কাফি জয় হিন্দ বন্দে মাতৰম জয় আই অসম